ফাইনেলি পিংকি লাইনত আহিল। এতিয়া আৰু তাই বিয়াৰ কাৰণে কামোৰ দি আছে। মাক ক'ব লাগিব কথাটো, অলপ কিবা কিবি কৰি পেলাই কথাটো আগবঢ়াবলৈ। কিমাননো আৰু পিংকিৰ লগতে কথা পাতি থাকিম। বহুত দিন ববীৰ লগত কথা পতা নাই, ববীকে ফোন এটা কৰোঁ। হেল্ল', কি খবৰ? তুমিতো মোক পাহৰিয়ে গ'লা, ইমান দিন খবৰ নাই। অঁ হয় হয়, মইহে ফোন কৰিছোঁ আৰু তুমি মোৰ খবৰ লৈছা। আছোঁ দিয়া ভালে। নাই নাই, ক'ত বিয়া পাতিবা এতিয়া? ছোৱালী পাব লাগিব ন, ছোৱালী পালেহে বিয়া পাতিম। তোমালোকৰ নিচিনা ধুনীয়া ছোৱালীবিলাকে মোক পাত্তাই নিদিয়া। মোলৈ চাবা নাই ছোৱালীজনী, নহ'লে তোমাকে আজি ফ্ৰী আছানে? অঁ মই ফ্ৰী, ব'লা না অকণমান ওলাই যাওঁ দুইটাই। কিমান দিন লগ পোৱা নাই, একদম ব'ৰ হৈ গৈছে লাইফ জানানে। কি পিংকি? কোন পিংকি? অঁ আচ্ছা, এই লগৰ ল'ৰাটোৱে ভনীয়েক। সেইদিনা এনেই মই ৰেষ্টুৰেণ্ট এখনত লগ পাইছিলোঁ, পিছত বেলেগ টেবুল খালী নাছিল কাৰণে তাইৰ লগতে খালোঁ। তুমি ক'ত দেখিলা? তই মোক মাত নিদিলা কেলে? কি যে কোৱা, তুমি আহি মাত দিলে কি মই ডিষ্টাৰ্ব হ'ম নেকি? অঁ 4টা বজাত তুমি চাৰিআলিত ৰখি থাকিবা, মই তোমাক পিক আপ কৰিম, হ'ব? গুড গাৰ্ল। বাইদেউ, কিন্তু চিনেমা চাব গৈছিলি যে, চিনেমাখন কেনেকুৱা? কি চিনেমা চালি অ'? কি চিনেমা চালোঁ? নাই চোৱাটো। কথা ক'বলৈ আহিছ নেকি? নাই চোৱা, মইতো দেখিছোঁ না হলৰ পৰা ওলাই আহা। দেখিছিলি যদি মাত নিদিলি কেলে? মিছা কথা নলগাবি। কি হ'ল তাতে এতিয়া তই চিনেমাখন চাব গ'লে? যাব পাৰে, আমি কলেজৰ দিনত কিমান ক্লাছ ক্ষতি কৰি মনে মনে চিনেমা চাইছিলোঁ। এই কি যে কথা কয় না আপুনি, মতা মানুহটো আৰু তাইৰ লগত মিলাইলে হ'ব নেকি? তাইতো ঘৰত কৈ যাব লাগে, আৰু তাই কলেজলৈ বুলিহে গৈছে। তাৰমানে ক্লাছ ক্ষতি কৰি তাইও চিনেমা চাবলৈ গৈছে। অঁ গৈছিলোঁ, যা। কি হ'ল তাতে? কাৰ লগত গৈছিলি? কি লগৰ ছোৱালীৰ লগত গৈছোঁ। তোৰ কোনজনী লগৰ ছোৱালী বাইক আছে অ'? একেবাৰে বাইক চলোৱাটো যে পিঠিত আঠা লাগি পেলাই তই চিনেমা হলৰ পৰা ওলাই গৈছিলি, কচোন ক? মনে থাক। কি বাইকত গৈছে? কাৰ বাইকত গৈছে তাই? এই বহুত মিছা কথা কৈ দিওঁ আজিকালি। তাই কোনোবা ল'ৰা এটাৰ লগত ঘূৰি ফুৰে বুজিছা। মই তোমাক বহুত দিন কম বুলি ক'ব পৰা নাই, আজি মই ক'লোঁ আৰু এইটো অলপ খং কৰিবা। কি? কোন ল'ৰা মাজনী? নাই মানে দেউতা। ক নকওঁ কেলে? ক বাবা এনেই নকয় নহয়। কাৰ লগত চিনেমা চাব গৈছিলি তই? কচোন মাজনী, কাৰ লগত গৈছিলি? একো ডাঙৰ কথা হোৱা নাই দে, কাৰোবাৰ লগত বাইকত চিনেমা চাবলৈ গৈছিলি যদি। কচোন তথাপি সঁচা কথাটো কেলে নকওঁ? দেউতা, মোৰ বন্ধু এজন আছে ৰাহুল বুলি, মই তাৰ লগত গৈছিলোঁ। বন্ধু? সেই বুঢ়াটো তোৰ বন্ধু? যিটো নকবি দেই। কোন ৰাহুল? আছে এটা গুণ্ডা, কাম বন নাই, পঢ়া শুনা নাই, খালি ছোৱালী বেলেগ ছোৱালীৰ লগতে তাক দেখা পাবা। ঐ এনেই নকবি। তাৰমানে ৰাহুল তোৰ লগতে পঢ়ে ন? নপঢ়ে দেউতা, 3 বছৰমান আগতে সি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে। কেইবাৰ বেক লাগিলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে ভগৱানেহে জানে আৰু। সি তোৰ বন্ধু নে তাতকৈ বেলেগ কিবা? বন্ধু নহয়, বয়ফ্ৰেণ্ড হয় তাইৰ। কি? হয় মাজনী। মজা দেই, মই ভাবিছিলোঁ ৰাহুলে মোক পাহৰি গ'ল। তাৰ নিচিনা ATM মেচিনৰ নিচিনা বয়ফ্ৰেণ্ড এটা থাকিলে ন আৰু কি লাগে। এনেই অৱশ্যে তাক মোক দেখিব মন নাযায়, ইমান উস্তাদি তাৰ। কিন্তু হ'লে কি হ'ব, তাৰ পকেট অনবৰত গৰম হৈ থাকে। আজি মোক সি লগ ধৰিম বুলি কৈছে। পূৰা শ্বপিং মলত নি ঠিকছে তাক লুটিব লাগিব আজি। দামী বস্তু ল'ম। ৱাও, কি ধুনীয়া ড্ৰেছ চোৱা না। মই চাওঁনে? চোৱা আকৌ বেবী, মই মানা কৰিছোঁ নেকি? যি মন যায় তাকে লোৱা। অঁ এইটো ৰাহুল দেখোন। তাৰ লগত এইজনী কোন? পিংকি বাটো নহয়? বেবী শাড়ীবোৰ চোৱা না, ইমান ধুনীয়া ডিজাইনাৰ শাড়ী জানা। ধুনীয়া। মই চাওঁ নেকি এখন? চোৱা আকৌ, পচন্দ হ'লে কিনি দিব লাগিব কিন্তু। হ'ব দিয়া, শাড়ীহে এখন। চোৱাচোন তুমি, ভাল লাগিলে লৈ লোৱা। এই পিংকখনকে চাওঁ। চোৱা বেবী, পিংকত এনেও তোমাক বহুত হট দেখি। ইছ ৰাম, ইহঁতে কথা বতৰাবিলাক শুনি দেখোন সিহঁতৰ মাজত এফেয়াৰ আছে নিচিনাহে লাগিছে। তেতিয়াহ'লে সেই পিংকি বাৰ লগত কি কৰি থাকে? বেচেৰি পিংকি বা। এই নলওঁ দিয়া নহ'লে বেবী, বহুত দাম জানা। কিমাননো? 15,000। কি? 15,000? ডিজাইনাৰ শাড়ী যে, ডিজাইনাৰ শাড়ীবিলাকৰ দাম বেছি হয়েই। এতিয়া লওঁ নে নলওঁ কোৱা? 15,000 দি এখন শাড়ী ল'বা জানো? মই জানোৱেই তুমি তেনেকৈ ক'বা বুলি। তুমি হ'লে অন্য কামত ঠিকছে পইচা খৰচ কৰিব পাৰা। মই কিবা এটা লওঁ বুলি ক'লে তুমি পইচা হিচাপ কৰা ন, নালাগে যোৱা। নহয় অ' বেবী, তুমি বুজি পোৱা নাই। মই মানে আগতে শাড়ী কিনা নাইতো, শাড়ী এখনৰ ইমান বেছি দাম হ'ব পাৰে বুলি মই কেতিয়াও ভবাই নাছিলোঁ। হৈছে দিয়া, তোমাৰ মায়ে দেখোন বহুত দামী শাড়ী পিন্ধে। মিছা কথা নক'বা, তুমি শাড়ীৰ দাম ইমান হয় বুলি নাজানো বুলি।
আৰে বাবা, মায়ে শাৰী কিনিব গ'লে মই লগত নাযাওঁতো। ঠিক আছে লোৱা, মইতো নিদিওঁ বুলি কোৱা নাই তোমাক। সঁচা পইচাটো লৈ লওঁ, লোৱা লোৱা। থেংক ইউ, আই লাভ ইউ। হে ভগৱান, এইবিলাক ক'ব লাগিব দেই বেচাৰী পিংকি বা। অৱশ্যে ইয়াৰ লগত ব্ৰেকআপ হৈছে যদি পিংকি বাৰ কাৰণে ভালেই, বেচাৰী বাচি গ'ল লাইফটো। নহ'লে ইয়াৰ লগত পৰি কি হ'লহেঁতেন ভগৱান জানে।